Hi guys, welcome to my YouTube channel Being Okhomia. My first video, तो আজি আমি ফার্স্ট ভিডিওত কথা পাতিম এছামিজ মিউজিক ইন্ডাস্ট্রিৰ বিষয়ে। তো থিম লৈছো মই এছামিজ কপি সং। তো আমি সকলোৱে গান শুনো, গান গাওঁ, গান গুণগুণাওঁ। তো আমি বাট নাজানো আমাৰ যিবিলাক পপুলাৰ সং সেইবিলাক সং ক'ৰ পৰা কপি হৈছে। তো পপুলাৰ মানে মই এইবিলাক সংক কৈছোঁ যিবিলাক আমাৰ বিয়া বিহু সবতে মানে লডলি বজোৱা যায় আৰু যিবিলাক সংত আমি নিজে ডেন্স কৰোঁ। তো নৰ্মেলি এইবিলাক গান আমি ইমান চাওঁ, ভিউৱাৰ্ছো বহুত বেছি ইউটিউবত। তো এইবিলাক সং একচুৱেলি বেলেগৰ পৰা কপি হৈ আছে, বেলেগৰ পৰা কপি কৰি আনি আমাৰ এছামিছত বনাই দিছে। তো আমি মানে আমাৰ ইমোশ্যনৰ লগত খেলি আছে। তো আমি সেইবিলাক সঙে বহুত ভাল বুলি শুনি আছোঁ। তো আজি মই কেইটামান সং লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো সেইকেইটা সং কেইটা চালে কিন্তু আপোনাক ডাইৰেক্টলি আপোনাৰ ফিল হ'ব আৰে এছামিজ মিউজিক ইণ্ডাষ্ট্ৰি কি হৈ আছে আৰু কি হ'ব গৈ আছে। তো আমি দেৰি নকৰোঁ, আমাৰ কাউণ্টডাউন ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট সং ইজ আই এম ইন লাভ। তো এইটো আপোনাৰ বেংগলী মুভিৰ পৰা কপি হৈছে, জানে মন নামৰ মুভি এখনৰ পৰা। তো এইখন 2012ত ৰিলিজ হৈছিলে। তো ছেইম সং মানে লিৰিক্স মিউজিক সব ছেইম এজ ইট ইজ, নিজৰ ইনপুট একো নাই। তো এইটো সংটো কপি কৰি দিছে আমাৰ লাভিং বেংকক নামৰ মুভিখনত 2015ত ৰিলিজ হৈছিলে। তো আপোনালোকৰ বিলিভ হোৱা নাই নেকি? মোৰ আছে ডাটা। তো বোলক একেলগে চাওঁ। তোমারি তুমি নিজে জানো না বাড়াবাড়ি মানো কি না মানো না ফাৰ্ষ্ট সংটো চালে। তো ছেকেণ্ড সং মই যিটো লৈছোঁ এইবাৰ, এই সংটো এগেইন মানে বেংগলীৰ পৰা কপি। তো সং নেম ইজ আছোনা ফ্ৰম দ্য মুভি বৰবাদ। এইখন 2014ত ৰিলিজ হৈছিলে। তো এই সংটোৰ কপি হৈছে আমাৰ 2015ত আওনা। তো বলক একেলগে চাওঁ। চালে বলছি তোমার দিব্যি গেলে আমি বড় শান্ত ছেলে, দেখছি তোমায় সুযোগ পেলে শুনে বুঝি বিষম খেলে পড়ে গেছি ইস্কেতে, আছি বড় রিস্কেতে, খালি বিলি মিস করে যাই একটু যদি মিষ্ট সে রাগারাগি কম করে মনটা নরম করে এসএমএসে হলেও যদি বলতো আমায় সে আসুন কেন বাসুন ভালো লাগে নাচে আমার মোৰ মৰমৰ গাৰ্লফ্ৰেণ্ড জনী যদি হৈ গলা তুমি আনি দিলো হেতেন জানা ফ্ৰক চোলা আৰু শাৰী তোমালৈ মৰমৰ বিল্ডিং বনাইছো চালে আহি চাব পাৰা বুকুৰে ঐ মাজতে মৰমৰ ভাষা দে চকু থৈ চকুতে যদি হৈ গলা তুমি আমাৰ ভুলতে আও না পাঁচ মেৰে বেঠো না মৰমৰে চুমা লোৱা। তো 3 নম্বৰ যিটো সং এইটো আৰু মানে ইণ্টাৰেষ্টিং। তো এইটো সং হ'ল আপোনাৰ বেংগলীৰ পৰা কপি এগেইন। তো বেংগলী সংটো হ'ল বাংলাদেশের মেয়ে ফ্রম দ্য মুভি আমি শুধু চেয়েছি তোমায়। এইখনো 2014ত রিলিজ হৈছিলে। তো এইটো সং কপি হৈছে 2016ত। তো সং নেম ইজ সাকিরা নে হেঞ্চেলিনা। লিৰিক্সও কিন্তু বাপৰে বাপ মা বেহেন এক কৰি দিছে লিৰিক্সত। হলিউডৰ পৰা ষ্টাৰৰ নাম কপি কৰি কিনে লিৰিক্স। তো কেতিয়াবা কথা পাতিম লিৰিক্সৰ বিষয়ে। তো আজি একেলগে চাওঁ, এতিয়া সংটো চালে গম পাব। ওরে বাংলাদেশের মেরে তুই এই লাহা দুই লাহা যাস একবার যেই ঘুইরা তাকাস লাগে ঝাকাস পদ্মা নদীর ইলিশ খাইয়া রূপখানা কি ঝকঝকে বানাস একবার যেই ঘুইরা তাকাস লাগে ঝাকাস পদ্মা নদীর ইলিশ খাইয়া রূপখানা কি ঝকঝকে বানাস ও সাকিরা নে এঞ্জেলিনা নে তুমি আলিয়া ভাত রাতিপুৱা নবজাত উতলি যায় সপোনতে আহি কৰা মিঠা মিঠা পিৰি পিৰা ঘাট
লাগি কৰা মিঠা মিঠা প্ৰীতিৰ গান তো তিনিটা সং চালে তিনিওটা কপি ফ্ৰম বেংগলী সং তো এইবাৰ আমি যিটো ক'ম সেইটো হ'ল ৰিজনেল সঙৰ পৰা কপি তো সং নেম ইজ হাৰিয়া দাৰু কো পিনা চৰা তো এইটো সং আমাৰ এছামিছত কপি হৈছে অটো হ'লা মই গান্ধীনগৰৰ হাৰিয়া দাৰু কো পিনা চৰা जीना सीखा तुझा जब प्यार किया रे हरिया दारू को पीना छोड़ा जीना सीखा तुझा जब प्यार किया रे ओटोवाला মই গান্ধীনগৰৰ অটো চলাই মই খাও তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ তো এইবাৰ আমি কম 5 নম্বৰ সংটোৰ বিষয়ে তো এই সংটো হ'ল উৰিয়া গানৰ পৰা কপি তো উৰিয়া গানটো হ'ল পানী মাৰি দেনা গানী তো এইটো সংটো আমাৰ কপি হৈছে এছামিছত ও তৰা মাই দিনাখন দিব পতা ম্যাদি কৰাই সেইদিনাখন তোক লাহৰি নি মই পলুৱাই ও তৰা মাই মঙ্গল গ্ৰহৰ মাটিৰ পতা ম্যাদি হোৱা নাই তো দিছ ইজ মাই লাষ্ট সং তো এইটো মোৰ লিষ্টত নাছিলে তো মই এনে ইউটিউবত ভিডিঅ'ৰ কিছুমান ডাটা কালেক্ট কৰাৰ কাৰণে চাৰ্চ কৰিছিলোঁ তেতিয়া হঠাৎ পাই গ'লোঁ তো এইটো সং মই ফুল্লি কপিড বুলি নকওঁ মে বি ইনস্পায়াৰ্ড তো এইটোৰ লিৰিক্সটো হ'ল শিখৰ বন্ধ হ'লেও এগেইন মানে লিৰিক্স অসমত ইমান লিৰিক্সৰ অভাৱ নে যা তা লিখি দিছে আৰু শিখৰ বন্ধ হ'লেও তো এইটো সং কপি হৈছে সংটো আপোনালোকে চালে কিন্তু মনোযোগ দি চাব হা বিকজ মই কি ক'ব বিচাৰিছোঁ গম পাব তো এইটো গানৰ যিটো থিম আৰু যিটো ষ্টাৰ্ট টিউন as it is copy as it is তো সংটো কপি হৈছে আপোনাৰ বজৰংগী ভাইজানৰ পৰা সলমান খানৰ মুভিৰ পৰা কপি তো চাওক একেলগে চালে গম পাব কিন্তু লাষ্ট মই এটা কথা কওঁ মানে বেংগলীৰ পৰা টানিলে উৰিয়াৰ পৰা টানিলে ৰিজনেল সঙৰ পৰা টানিলে এইবাৰ বলিউডত হাত দিছে এয়া হ'ল এছামিজ মিউজিক ইণ্ডাষ্ট্ৰি বলক একেলগে চাওঁ তো গাইছ কেনেকুৱা পালে যদি বেয়া পালে যদি ভাল পালে যিয়ে পালে কমেণ্ট বক্সত লিখক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো বিং অসমীয়া ফেচবুকত চাৰ্চ কৰক বিং অসমীয়া আৰু লাইক কৰক তো মই ডাইৰেক্টলি মানে কাৰো হাৰ্ম কৰিব বিচৰা নাই কাকো এক্সপ'জ কৰা নাই যদি কিবা বেয়া পাইছে ক্ষমা কৰি দিব তো মই লাষ্ট এটা কথা ক'ব বিচাৰোঁ The video is only for entertainment purposes. So next আৰু কিবা কিবি যদি মোৰ পৰা বিচাৰে যদি কিবা সাজেশন দিব বিচাৰে কাইণ্ডলি কমেণ্ট বক্সত ভালকৈ লিখিব তো প্লিজ লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক তেতিয়ালৈকে বিং অসমীয়া বাই